Fish for sale. Ini aman hiri hoy 1500 hoy. 1500 no. Dunia laise ako do.বিলাক সব হ্যান্ডমেড no. এইবিলাক কি ন ধান সব বিভিন্ন ধৰণৰ ধান নে ইমান ধান আছে সঁচা হাই এভৰিৱান আমি আহিলো আজি ধেমাজি মেগা अरे कहना क्या चाहते हो এক্সপো মেলালে তো আমাৰ লগত আহিছে এয়া খুচিবা সোনিয়াবা এবিলাক আৰু এয়া হৈছে অঞ্জনা আৰু আমি মেলাত কি চাইছো আপোনালোককো দেখাম হেল্ল' এভৰিৱান এয়া দেখিছেনে মেলাত ইমান ধুনীয়াকৈ বস্তুবিলাক সজাই থৈছে আপোনালোকক মই এফালৰ পৰা মেলাখন দেখাই যাম আৰু ইয়াতে লিখা আছে কি হয় কি বস্তুৰ কি সব মানে এক্সপ্লেইন কৰি থোৱা আছে আপোনালোকে দেখি নিশ্চয় গম পাবই আৰু সেইকাৰণে মই ইমান বেছি কৈ নাথাকো অকল জাস্ট আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু চাব আপোনালোকে বহুত ভাল লাগিব নেদেখা বস্তু দেখিব আৰু তেনেহলে চাই থাকক মোৰ ভিডিঅটো শেষলৈকে আছনি কৰিতে মই পলিহাসটো পাইছিলো আৰু পলিহাসটো বনোৱা মই এটা প্ৰায় 6 মাহ আছে এই পলিহাসটো ভোটলিকা পুলি প্ৰস্তুত কৰিছো ভোটলিকা পুলি বিক্ৰী কৰিছো আৰু ভোটলিকা পুলি বিক্ৰী পিছতে মই বিভিন্ন ধৰণৰ অক্সিজেনৰ খেতি কৰিছো সবে ফটো মাৰাত ব্যস্ত আৰু এইফালে চক এটো কি হয় আগফালে গলেহে গম পাম এটো হেই এটো মিন পালন এটো গম পাও এটো পৰিয়ে যাব এটা হিলি আছে পুৰা এইবিলাক ইকন দোকানলৈ যাম না বায়োফ্লক এটো বায়োফ্লক ধান আৰু সমন্বিত খেতি এ চক কি ধুনীয়াকৈ হেৰি কৰিছে মজা খোৱা পোকৰ জৈৱিক নিয়ন্ত্ৰণ ফেৰমন টেপ এইটো কি ষ্ট্ৰবেৰী খেতি চাওক কেনেকৈ কৰিছে কেঁচুসাৰ প্ৰস্তুত কেনেকৈ কৰে চাই লওক আপোনালোকে কি ধুনীয়াকৈ দেখাইছে এবাৰ মৰিলেচোন ফিচ ফৰ চেল বজি পাতে মোক কি বৰালি মাছ এইটো কি মাছ কচ মাছ নহয় এইটো কচ মাছ নহয় চাই অঁ হয় চিনি নাপাওঁ Space Broad India. ইমান ধুনীয়াকৈ নাম লিখি থৈছে নহয় চবতে গ্ৰেছ এণ্টাৰপ্ৰাইজ ডিমো খাবা নেকি কোৱা এইটো হেৰি যেতিয়া ডিমা হাউচ এইটো কি হয় নো ইয়াৰ পৰা এনেকৈ দিয়ে কি হয় খোৱা নি সাজ খাবা নি খুচি অঁ এইটো লোকেল ৰেডি টু ইট হয় বানানা চিপছ বাহিৰত চিপছ খোৱাতকৈ মানে বানানা চিপছ খাব পাৰোঁ এইটো সান্দহগুৰি কাৰী লিপ পাউডাৰ অঁ সান্দহগুৰি আজিকালি চব পেকেট চিষ্টেম হৈ গ'ল এইটো পেইণ্টিংটো বিক্ৰী হ'ব নেকি অঁ পাৰি আপুনি এইটো এনেই আমাৰ হেৰি হয় 1500 হয় 1500 ন ধুনীয়া লাগিছে আকৌ এইটো
এইবিলাক চব হেণ্ডমেড ন ওপৰত দেখালো গুৱাহাটীৰ ন ইনষ্টিটিউট ৰাবাৰ বোৰ্ড চব ৰাবাৰৰ ন ইমান ধুনীয়া হৈছে পৰম্পৰাগত ধান খেতি ৱাও ইমান ধুনীয়া লাগিছে ন এইটো ধান খেতি ইমান ধুনীয়া এইটো কঠীয়া ৰোৱা দেখাইছে চাগে এইবিলাক কিনো ধান চব বিভিন্ন ধৰণৰ ধান নে ইমান ধান আছে সঁচাকে মই এতিয়া দেখিছো ইমান ধান বাবৰে জীৱনত ইমান ধান এইবিলাক চব ধান এইটো পৰি আছে পখিলা চাওঁ দেই আৰু এয়া দেখিছেনে গোটেই পৰুৱা বাটাৰফ্লাই আৰু কিবা কিবি পোক পতংগ কিছুমান জীয়া পোক পৰুৱা মাৰি পেলাই এনেকৈ আঠা লগাই পুৰা অৰিজিনেলি এনেকৈ নাম লিখি লিখি থৈ দিছে চাওক ৰখা চব বাটাৰফ্লাই ব্ৰাউন pumpkin petal floss tiger কি অৰিজিনেল মাৰি পিনি থৈ দিছে ফৰিংকেইটা মাৰি থৈ দিছে মাৰি পিনি আঠা লগাই থৈ দিছে চব জীয়াই থকা নিচিনা লাগিছে কি হয়নো এইটো কপৌ ফুলন ফুলটো কেনেকুৱা টাইপৰ এইবোৰ পুলি ন এইটো নামটো কি হয় ডেন্ড্ৰবিয়াম সোনিয়াম ৱেট চব চাই পাছিঘাট কলেজৰ ফৰেষ্ট্ৰি চি আই টেঙা কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজি লখিমপুৰ কিটো তামোলখিনি কি ধুনীয়া হৈ আছে এইবোৰ ধান তুলসী বাও এবাৰে মাথা দানা নিজে বনাব পাৰে নিজে বনাবলৈ হ'লে এই গোটেইখিনি এটা ইক'চিষ্টেম কি কয় সকলো সেইটো হ'বলৈ হ'লে কি খেতি মাকৈ খেতি কৰে মাকৈ খেতি আৰু বিভিন্ন খেতি আছে মই দীঘলীয়া কাপোৰ সেইখিনি কৰিব লাগিব মানে গাহৰি ছাগলী পুহিবলৈ দানা পুহিবলৈ শিকক দানা বনাবলৈ তোমাৰ ঘাঁহ ৰুবলৈ আটাইতকৈ কম খৰচ
নেপিয়াৰ গাছ বহুতে নাজানে নেপিয়াৰ এতিয়া ফাগুন আহিলে গোটেই মহিলা আমাৰ অঞ্চলবোৰ বন মহিলা সো গাইজ আমি এতিয়া আপোনালোকক দেখাই আছোঁ গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম এইফালৰ ছাইডটো আমি দেখুৱালোঁ কিমান ধুনীয়াকৈ বস্তুবিলাক সজাই মেলি থৈছে আপোনালোকে দেখিছে তো আমি খৰকৈ আহিলোঁ সেইটো কাৰণে বেছি টাইম আমি ইয়াত টাইম স্পেণ্ড কৰিব নোৱাৰিম কোনো নাই এডোখৰত এয়া আমি সেইটো ছাইড কি বাওঁ ছাইডে দেখালোঁ এবাৰ সোঁ ছাইডে দেখাবলৈ চেষ্টা কৰিম আৰু এয়া চাওক আৰু এয়া ট্ৰেডিশ্যনেল ড্ৰেছৰ ব'লা ব'লা দেৰি হ'ব যে নহ'লে জাষ্ট চাট হাউচ এয়া পানীপুৰি লগতে ট্ৰেডিশ্যনেল চাট মছলা এইটো গাহৰি মাংস নি স্মক পেকেট কিমান দাম লয় এইবিলাক 100 ইমান কম কম আছে বহুত কম কম আছে বুলি কৈছো আৰু এয়া হৈছে ঠেঙাল কছাৰী ছায়ত শাকিত পৰিষদৰ এয়া প্লান ইমান ধুনীয়া ধুনীয়া প্লান্ট হ'ব সেইফালে আছে সেইফালে আছে এইটো বস্তু চাবা দেই এনেকুৱা কৰে মোৰ আছে এনেকুৱা এটা যদি যাওঁ যাম এইটো বৰা আপোনালোকক এইবিলাক চব দেখালোঁ আমি এতিয়া অলপ ফটো ছেশ্যন যদি মেগা এক্সপ' আহি আমি এখন ফটো নেমাওঁ কি হ'ব হয় নাই অঁ আচাৰ খুচিবা আচাৰ ফেভৰেট এটা লৈয়ে যোৱা আৰু দাঙি তোমাৰ ফেভৰেট বগৰী আচাৰ আছে পিঠি ফালিব এইবিলাক খুচিবা আচাৰ ৰিয়েকশ্যন নাই নহ'ব মানে সুধা সুধা It's a new flavor. It is mango flavored turmeric. No, ginger. জিঞ্জাৰ It's ginger. আপনি ফ্লেভাৰটো আম পাব আমৰ নিচিনা নেকি আমৰ যিটো গোন্ধ হয় অঁ চাওঁ অলপ স্মেলটো স্মেল কৰ অঁ মেংগ' মেংগ' টোটালি মেংগো মেংগ' টোটালি মেংগো এইবিলাক কলা ইমানকৈ গোন্ধিছে ভাল লাগিছে এইটো কি হয় দাদা This is mushroom, মাছৰুম black joha, অঁ sticky rice, Manipuri black rice, corn joha, and this is Burmese black rice. অঁ আপোনালোকে ক'ৰ পৰা আহিছে গোগামুখ গোগামুখৰ পৰা বোৰ্ড ওপৰত আছে এইটো স্কেন কৰিব পাৰিব হয় মোৰ ব্ৰেণ্ডৰ RPM আৰু এইবিলাক ব্লেক ৰাইচ পাউডাৰ পাউডাৰ পিঠাগুড়ি নহয় পিঠা সেইটো ষ্টিকি ৰাইচৰ আমাৰ যিটো বৰা চাউল তিল জহা চব চাউলৰ মানে সেইটো পুৰণি হ'লে গোন্ধ নহয় বা টেষ্ট নহয় কিন্তু আমাৰতো একদম নতুন এতিয়া এই বছৰত আৰু এইটো মাষ্টাৰ্ড অইল মই নিজে কৰা বটলিং আপোনালোকে হয় একদম ৰ মাষ্টাৰ্ড অইল RPM ব্ৰেণ্ডৰ নাম RPM কিন্তু আমাৰ নাম ব্ৰেণ্ডৰ নাম অঁ যেনেকৈ ধাৰা বুলি থাকে হয় তেনেকৈ আমাৰতো RPM ঠিক আছে দাদা এই ধেমাজি আহিছিলোঁ আৰু এয়া আমাৰ ৰাস্না বহুত দিনৰ মূৰত আজি লগ পাই গ'লোঁ ভাল লাগিলে কেনে আছা ভালে আছা চ' গাইজ এতিয়া আপোনালোকক অলপ অলপ দেখালোঁ আৰু এটা বস্তু দেখাম যিহেতু ভোগালী বিহু আহি আছে হয় নাই ভোগালীৰ বিহুৰ যদি অলপ হেৰিটো নেদেখাওঁ আপোনালোকক কেনেকৈ হ'ব তো মেগা এক্সপ'ত ইয়াত বহুত ধুনীয়াকৈ মেজি ঘৰ সাজিছে আৰু বহুত ধুনীয়াকৈ এইবিলাক কৰি আছে তো আপোনালোকক দেখাইছোঁ
গাইছ ইয়াতে বহুত ডাঙৰ মূলা এটা আছে চাব হা চব হেণ্ডমেড দেখাইছে এইটো চাওক একদম ৰিয়েল মূলা আৰু এটা ৰঙালাও আছে এইটো পুৰা চবে ফটো মাৰি আছে ইয়াত আহি পেলাই সোনিয়া বাই চাই দিয়া ঐ তোৰ নাম নেকি হাই গাইজ তো আমাৰ মেলা চাই হৈ গ'ল পুৰা কমপ্লিট আমি অকল জাষ্ট চাব আহিছিলোঁ ইয়াতে ধেমাজিত আহিছিলোঁ সেইটো কাৰণে ভাবিলোঁ মেলা হৈ আছে যেতিয়া অলপ চাই যাওঁ নে কি কয় আৰু চালোঁ আপোনালোককো দেখুৱালোঁ আৰু এতিয়া আমি ঘৰলৈ যাব লৈছোঁ হ'ব দে আৰু ইমান ভিডিঅ' চিডিঅ' কৰি থাকিব নালাগে যোৱা পৰিৱেশ ভিতৰৰ পৰা চাৰি ৰাউণ্ডটো দেখাই দিওঁ সিহঁতি গ'ল নি আৰু এখন গেটখন সিহঁতি ক'ত গ'ল মিঠা নাই নেকি মিঠা দিয়া মই কৰিবা খোৱাৰ পিছত কৰিবা নেকি তুমি খাই লোৱা তাৰপৰা খাওঁতে ভাল লাগে ন কওঁতে মোক নালাগে মই লাষ্টত এইফালে চাই দিয়া কেনেকুৱা লাগিছে কেনেকুৱা ফুচকা মস্তি কেনেকুৱা ময়ো খাওঁ লোৱা নাই কৰিব লাগিব বেছি লগাব নালাগে চবে বেয়া পায় মোক কিয় খাবা সৰু দিব দে মোক তোমাৰ কেইটা হ'ল মেৰা অঁ মই নোখোৱাকৈ ধৰি থাকিম তুমি খাই লোৱা মই চাহ থাকিম এইটোৱে খোৱা এইটোৱে খোৱা মস্তি দে কাট কৰি পুৰা জ্বলা এইটো লওক 10 খানা হ'ব হ'ব তো গাইছ এতিয়া আমি ঘৰলৈ যাব লাগিছে নহ'লে হেৰিয়ত গৈ থাকোঁতে কৰিব লাগিব এনেকুৱা বেয়াকৈ চচনি খালোঁ নহয় অঁ মন্দিৰকেইটা ডাঙৰ এটা কিনিম বুলি ভাবি পানী খাওঁতে খাবি পানী মোৰ ওচৰত আছে খাবা অঁ চ' গাইছ এতিয়া আমি চোপাখনত সুধি চাওঁ নিনিলে ইজ্জতৰ কথা বৰদলৈ নিনিব নাই এই লৈ যাওক আৰু ৰখাই দিব ইমান ওখ উঠিবলৈ ভয় লাগে ময়ো কি হ'ব দিয়া লাষ্ট তাইৰ মুখখন অকল ঢাকি ঢাকিয়ে থাকে হেল্ল' গাইজ তো আমি মেলা চাই আহি এতিয়া ঘৰলৈ যাবলৈ বাছত বহিলোঁ কেনেকুৱা লাগিলে মেলা চাই কেনেকুৱা লাগিলে মজা পুৰা কম সময়ৰ ভিতৰত দেখাই দিলোঁ আপোনালোকক ভিডিঅ'টো এণ্ড কৰোঁ ইয়াতে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই